কেতুগ্ৰহ হ'ল ত্যাগৰ কাৰক, কেতুগ্ৰহ হ'ল মুক্তিৰ কাৰক, কেতুগ্ৰহ হ'ল স্পিৰিচুৱেল নলেজৰ কাৰক। কেতুগ্ৰহে বিচাৰে যে তুমি সন্ন্যাসী হোৱা, তুমি ত্যাগ কৰা। আপোনাৰ অনুভৱ হৈ থাকে নেকি যে আপোনাৰ ত্যাগ কৰি ভাল লাগে, আপুনি অকলে থাকি ভাল পায়, বা আপোনাৰ প্ৰশ্ন হয় মনলৈ যে এই পৃথিৱীত মই কিয় আহিছোঁ, মোৰ কি ভাল লাগে, আপুনি কনফিউজ আপোনাক লৈ, আপুনি জীৱনটো অনুভৱ নকৰে, কোনো ধৰণৰ মেটেৰিয়েলিষ্টিক লাইফৰ প্ৰতি, ভাৰ্চুৱেল জগতখনৰ প্ৰতি আপোনাৰ কোনো আকৰ্ষণ নাই, কোনো মোহ মায়া নাই, তেতিয়াহ'লে নিশ্চিতভাৱে জানি ল'ব যে জন্মকুষ্ঠিত কেতুৰ নিগেটিভ হৈ আছে। যদি আপোনাৰ জন্মকুষ্ঠিত কেতুৰ প্লেচমেণ্ট নিগেটিভ হৈ আছে, তেতিয়াহ'লে আপোনাৰ কোনো বস্তুৰ প্ৰতি আকৰ্ষণ নাথাকিব। মায়ামোহৰ অবিহনে আপুনি জীৱনটো অনুভৱ নকৰিব। এটা কাম কৰিব, 7টা মাছ, জীৱন্ত মাছ আপুনি ব্যৱস্থা কৰি ল'ব, আৰু সেই মাছ 7টা কোনো নদী বা পুখুৰীত আপুনি উটুৱাই দিব। দেখিব লাহে লাহে আপুনি জীৱনটো অনুভৱ কৰিব।